হঠাৎ এইবোৰ কথা কেনেকৈ হ'ল পৰখি মই আহোঁতেতো তুমি একো কোৱা নাছিলা তোমাক সকলো কথা ক'বই লাগিব নেকি লাগিব মই এইখন ঘৰৰ ছোৱালী তোমালোক মোৰ নিজৰ মানুহ গতিকে তোমালোকৰ সুখ দুখ সকলো মই জানিব লাগিব আমাৰ ৰিচা দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ যাব এইটো কম ভাল লগা কথা নে ৰবাচোন তোমাক খবৰটো কোনে দিলে কোনে দিব আৰু দাদা খুব হেপী সেইকাৰণে মোক মাতি পঠিয়াইছে আজি ৰাতিৰ ভাত সাজ বোলে একেলগে খাব ভোজ পতা নাই মই ঘৰত জানো ভোজ পতা নাই পাতিম কিনো ডাঙৰ কথা দাদাইতো মাছ মাংস আনিবলৈ গৈছে কি বৌ তুমি মছলা ৰেডি কৰা মই ৰিচা শুভেচ্ছা দি আহো দেই ওপৰত কলৈ যোৱা মানে ৰিচা শুভেচ্ছা দিবলৈ কিহৰ শুভেচ্ছা দিবলৈ তাই দিল্লীত পঢ়িবলৈকে নাযাব জানো আৰু নজনাৰ নিচিনা কৰি নাথাকিবি দেই ৰিচা ৰিচা মা পেহীক ৰিচাৰ ওচৰলৈ যাবলৈ কিয় দিলা ৰিচাই যদি সকলো কথা পেহীক কৈ দিয়ে তেনেহ'লে দেখোন প্ৰব্লেম হৈ যাব কৈ নিজেই মৰক মই বচাবলৈ নাযাওঁ দেউতাই গম পালে অকল তাইকে ঘৰৰ পৰা নুলিয়াই তোমাকো উলিয়াব দেউতাক অকল তাইয়ে ফাঁকি দিয়া নাই তুমি আৰু ময়ো ফাঁকি দিছো তেন্তে কি কৰিম ক সকলো কথা কৈ দিওঁ দেউতাৰক তুমি এটা কাম কৰা তুমি ৰিচাৰ ওচৰলৈ যোৱা পেহীক যাতে ৰিচাই একো নকয় তুমি সেইখিনি চাবা যোৱা কস্তুৰী লোৱা ইয়াতে মাছ মাংস দুইটা আছে মাছ মাংস লৈ আহিলে যে কিয় মাৰে ক'লে বোলে পৰহিলে আমাৰ ৰিচা দিল্লীলৈ যাব সেইকাৰণে পেহীৰেকো মাতি আনিছো একেলগে ভাত এসাঁজ খাওঁ ৰিচা শুনাচোন ৰিচা কিয় খং কৰিছা মইতো তোমাক একো বেয়া কথা কোৱা নাই ৰিচা শুনাচোন মই তোমাক দিল্লী যোৱাৰ শুভেচ্ছাটোৱে দিবলৈ আহিছিলো জাষ্ট শাট আপ ৰিচা মা চাহ লোৱা পৰি ৰুমতে আছে কালিয়ে পৰি দেউতাকক ফোন কৰি মাতিছিলো আজি এতিয়ালৈকে নাহিল ওলোৱা কথাবোৰ কেনেবাকৈ সঁচা নেকি বাৰু মোৰো সেইটোৱে সন্দেহ হৈ আছে মা যদি সঁচাকৈ তেখেতে কামটো কৰিছিল ভুল কৰিলে কিন্তু দেউতা তেনেকুৱা এজন মানুহ বুলি একেবাৰে বিশ্বাসেই হোৱা নাই দেই মোৰো এবাৰ কথা পাতিব লাগিব তই যাবি নেকি আজি যাব পাৰো একো প্ৰয়োজন নাইকিয়া আপুনিতো পাপাক ফোন কৰিছে ন পাপাই যদি একো কৰা নাই তেতিয়াহ'লে নিজে আহিব পৰি দেউতাটো মেণ্টেল ষ্ট্ৰেছতো থাকিব পাৰে মোতকৈ বেছি ষ্ট্ৰেছ নেকি পাপাৰ মই কিমান ষ্ট্ৰেছত আছো কালি ৰাতিটো ভালকে শুব পৰা নাই বুজি পাইছো পৰিমা কিন্তু তুমি চিন্তা কৰি কি লাভ হ'ব কোৱাচোন তোমাৰ স্বাস্থ্যৰহে ক্ষতি হ'ব বেবিটোৰ কাৰণেও বেয়া পৰি মই তোমাক কালিও কৈছো এনেকৈ ষ্ট্ৰেছ লৈ নাথাকিবা আমিবোৰ আছোতো কিবা যদি প্ৰব্লেম হয় আমি সলভ কৰিমতো মই ফোন কৰোঁ কালৈ ফোন কৰিছা পাপালে এটলিষ্ট ফোনটোতো ৰিচিভ কৰিব লাগে ন মা কিবা কামত ব্যস্ত আছে চাগে নহ'লে আৰু তোমাৰ ফোন ৰিচিভ নকৰাকৈ থাকিবনে
হয়তো আমাৰ ইয়ালৈ আহিও থাকিব পাৰে